নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোলৈকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু এই ভিডিঅ'টোত আপোনালোকক বিশেষভাৱে মই এটা অনুৰোধ কৰিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, কিয়নো এই ভিডিঅ'টোত আচলতে মই আপোনালোকক এক বিশেষ এটা ভিডিঅ' হিচাপে আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে এই যে দেখিছে বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খন 1949 চনতে গঢ় লৈ উঠিছে। বেতবাৰীৰ কেইজনমান মহান মনীষীৰ এক সপোন আছিল, এক দুৰন্ত সপোন আছিল, আৰু তেওঁলোকে ভাবিছিল যে এই অঞ্চলৰ দুখীয়া দৰিদ্ৰ চহা খেতিয়কৰ সন্তানসকল মানুহ হ'বলৈ হ'লে, সেইসকল সন্তানৰ কিছুমান সপোন পূৰ হ'বলৈ হ'লে তেতিয়াহ'লে এই বেতবাৰীত এক অনুষ্ঠান গঢ় দিব লাগিব। আৰু সেই সপোনকেই তেওঁলোকে বাস্তৱ কৰিবলৈ তেওঁলোকৰ যি জীয়া সপোন আছিল, সেই জীয়া সপোনক তেওঁলোকে বাস্তৱ কৰিবৰ কাৰণে এই চহা খেতিয়কৰ সন্তানসকলক মানুহ কৰাৰ স্বাৰ্থত তেওঁলোকে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিছিল। আৰু তেওঁলোকৰ অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰৰ ফলত জন্ম লাভ কৰিছিল এই বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। তেওঁলোকে দেখা সেই মূল্যৱান সপোনটোক বহুজনে সাৰ পানী যোগালে আৰু সহায় কৰিবলৈ আগবাঢ়ি আহিল। তাৰ ফলত জন্ম হ'ল বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়। বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয় লাহে লাহে এটা পুলিৰ পৰা ডাল পাত মেলি এজোপা বৃক্ষলৈ ৰূপান্তৰিত হ'ল। ইয়াৰ পৰিসৰ বৃদ্ধি হ'ল। পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগেই এই বিদ্যালয়খনে এই অনুষ্ঠানলৈ পৰিগণিত হ'ল। আৰু এই বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয় নামৰ অনুষ্ঠানটোৱে লাহে লাহে এই বেতবাৰীৰ চহা কৃষকৰ সন্তানসকলৰ মাজত এক নতুন সপোন দেখাৰ এক পৰিৱেশ ৰচনা কৰিলে। আৰু সকলোৱে নাঙলৰ মুঠিত ধৰি হ'লেও এক সপোন দেখিবলৈ আৰম্ভ কৰিলে। হাতত ঘড়ী নাথাকিলেও মূৰৰ ওপৰত থিয় হোৱা বেলিটোলৈ চাই সময় নিৰূপণ কৰি হালৰ গৰুহাল মেলি দি ঢপলিয়াই আহিছিল সপোনক জীপাল কৰোগৈ বুলি, সপোনক জীপাল কৰোগৈ বুলি। লাহে লাহে সময় সলনি হ'ল আৰু এই বিদ্যালয়খনেও নিজৰ নাম উজ্জ্বলাবলৈ সক্ষম হ'ল। এই বিদ্যালয়ত সৰু সপোনৰ পৰা বহুত ডাঙৰ সপোনে পোখা মেলিলে। বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এদিন এই বিদ্যালয়খনে বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ নাম সলাই পেলালে। আৰু সকলোৱে এই বিদ্যালয়খন আশা ভৰসাৰ থল হ'ল। কাৰণ দুখীয়া দৰিদ্ৰ চহা কৃষকৰ সন্তানসকলে বহু টকা খৰচ কৰি নগৰত থকা নামী দামী কলেজত নামভৰ্তি কৰাৰ সামৰ্থ্য নাছিল। সেয়ে এই বেতবাৰীৰ চহা কৃষকৰ সন্তানসকলৰ কাৰণে বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আছিল সপোন দেখা আৰু সপোন বাস্তৱ কৰাৰ আশা ভৰসাৰ থল। মোৰ এই আপোন বিদ্যালয়খনৰ চৌহদত এতিয়া এক বিশেষ পৰিৱেশে বিৰাজ কৰিছে। সকলোতে উৎসৱমুখৰ পৰিৱেশ, বিদ্যালয়ৰ প্ৰতিটো ৰুমৰ ভিতৰত এক উৎসৱমুখৰ পৰিৱেশ, বিদ্যালয়ৰ চৌহদত এক উৎসৱমুখৰ পৰিৱেশ, বিদ্যালয়ৰ খেলপথাৰত এক উৎসৱমুখৰ পৰিৱেশ। এই বিদ্যালয়ৰ সন্মুখৰ খেলপথাৰলৈ বহু বছৰৰ আগৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এক বিশেষ সমাগম ঘটিছে। আমাৰ মৰমৰ আমি দেখা সপোন, আমি য'ত সপোন দেখিবলৈ শিকিছিলোঁ, সেই সপোন দেখা আমাৰ সেই ঘৰটোত সেই বিদ্যালয়খনৰ আজি ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ পথত অগ্ৰসৰ। ২০২৪ এই বিদ্যালয়খনে বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৭৫ বছৰ সম্পূৰ্ণ কৰিব। আৰু এই বিদ্যালয়ে বেতবাৰী ৰাইজৰ লগ হৈ মহাৰজত জয়ন্তী দিৱস উদযাপন কৰিব। এই মহাৰজত জয়ন্তী উদযাপন কৰাৰ প্ৰাক মুহূৰ্তত এই বিদ্যালয়ত পঢ়ি যোৱা প্ৰতিজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ বুকুত এক অনাবিল আনন্দ, সুখ আৰু এক ক'ব নোৱাৰা এক গৌৰৱে গৌৰৱান্বিত কৰি তুলিছে। ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে যি মহাৰজত জয়ন্তী দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে, এই মহাৰজত জয়ন্তী দিৱসৰ কালিলৈ শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচী আছে। গতিকে শুভাৰম্ভণি অনুষ্ঠানৰ কাৰ্যসূচীৰ দিনা বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত একেলগে ৭৫খন পতাকা উত্তোলন কৰা হ'ব। এই পতাকা উত্তোলন কৰিব বেতবাৰীৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে
প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে, কাইলৈ হ'বলগীয়া অনুষ্ঠানৰ প্ৰস্তুতি প্ৰায় 90% এতিয়া সমাপন হৈছে আৰু অলপ কাম আছে। সেইখিনি কামো প্ৰায় আৰু 1-2 ঘণ্টাৰ ভিতৰত শেষ হৈ যাব। গতিকে আমি কাইলৈ বাট চাম। অহাকালিলৈ যি অনুষ্ঠান হ'ব সেই অনুষ্ঠানো আপোনালোকক মই দেখুৱাবলৈ যত্ন কৰিম। মহাৰাজা জয়ন্তী শুভাৰম্ভণি অনুষ্ঠান অলপ পাছতে আৰম্ভ হ'ব আৰু আমি আজি সকলো লগৰ সহপাঠীখিনি আজি 22 বছৰৰ মূৰত আমি লগ হৈছোঁ। এয়া আমি কথা পাতিছোঁ, অলপ আপোনালোকলৈ আগবঢ়াইছোঁ। অলপ পাছতে কাৰ্যসূচীৰ মূল কাৰ্যসূচী পতাকা উত্তোলন হ'ব আৰু পতাকা উত্তোলনৰ কাৰণে মই পতাকাৰ তলত থিয় হৈ আছোঁ। পতাকা উত্তোলনৰ পাছতে আমাৰ মহাৰাজা জয়ন্তী ভৱনটো আধাৰশিলা কাৰ্যসূচী আছে, আমি তালৈ যাম। গতিকে এতিয়া পতাকা উত্তোলন কৰিছোঁ। সাংসদ পুঁজিৰ 10 লাখ টকাৰে নিৰ্মাণ হ'বলগীয়া মহাৰাজত ভৱনটিৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। Hả?